वेलकम बैक टू माय यूट्यूब चैनल आपलोक সকলকে স্বাগতম জানাইছো গীতি কিচেন ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আৰু ৰাতিপুৱাৰ পৰা আজি এটা ব্লগ ষ্টাৰ্ট কৰোঁ বুলি ভাবিছো কি কত কৰোঁ দেখুৱাই যাম দিনটো আপোনালোকে চাই থাকিব আপোনালোকৰ মৰমবোৰ দিবলৈ নাপাহৰিব ইমান বেছি মৰম পাইছো বহুতে ভাল লাগিছে ধুনীয়া ধুনীয়া কমেন্টবোৰ পঢ়ি যায় খুব ভাল লাগে সময়খিনি পাৰ হৈ যায় কেনেকৈ ক'বই নোৱাৰো আৰু ঠিক আছে এতিয়া চাটা খাই মেলি ন তাৰ পিছত দিনটো কি কত পাৰো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে হেখলৈকে চাব আৰু যিসকলে প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাথাকিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি থব তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ মই যেতিয়া আপলোড দিম লগে লগে পাই থাকিব ঠিক আছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এজবা চাওক কিমান ধুনীয়াকৈ এজবা দেখিছে এটো মই ধুনীয়াকৈ বটলত জিৰাই ৰাখিছো খুব ভাল লাগে আপোনালোকক দেখুৱাই দিছো থোৱা প্ৰায় 15-20 দিন মানে হল কিন্তু সাফা কৰিবলৈ আছে পাতবোৰ সাফা কৰিব লাগিব আৰু আজি কিন্তু এতিয়া দেখুৱাই দিছো আপোনালোকক বহুত ভাল লাগে ব্ল্যাকি বেম্বো হয় আৰু এইখিনি বাহিৰত টাবত বহুত উখ হৈ গৈছিল গতিকে আখিনি দিলে আখিনি দেখিবলৈ বৰ ভাল লাগিছে ন ভিডিঅ' আৰম্ভ কৰোঁতে মানে চাহ খোৱা হোৱাই নাই এতিয়া বাজিলে 8:30টা চাহ একাপ বাকি লৈছো এতিয়া মাকো দিলো খাবলৈ এফালে মই বনাইছিলো কালি লাডু বেসন ময়দা আৰু পিঠাগুৰি দি গৰু ঘিউ দি বনাইছিলো বহুত বেছি টেষ্টি হৈছে খাই লও আপোনালোকে চাগে খাবই পায় দি পাদি বহুত ধুনীয়া হৈছে খাবলৈ আৰু এইফালে একদম লৰালৰিকে কাম কৰিবলগীয়া হৈছে ফোন আহিল মা এফালে যাব লাগিব এতিয়া থানলৈ যাব মই হেদিনা থানৰ ভিডিঅ' এটা দিছিলো কিন্তু আজি মা যাব বাইদেউ আহিছে আৰু গতিকেলৈ গাখীৰ ভাত অকমানকে খাই যাব তেওঁ দৰব খাবলৈ আছে তেওঁ গাটো বৰ ভাল নাইকিয়া ভাল পাইছে বাৰু এতিয়া ট্ৰিটমেন্ট কৰি আছে আৰু যেটো ভয় খাইছিলো হেতু বা ভয় খাবলগীয়া নাই তেওঁ কোনো অপাৰেচন কৰিবলগীয়া নহয় বাৰু পাছাপৰ ইনফেকচন হৈছে এফালে মিষ্টাৰলৈ এটা ফোন আহিল একদম হঠাতে মানে খপ জব আৰু দুইটা দুফালে যাব লাগে তেওঁ যাব লাগে ডিব্ৰুগড়লৈ গতিকেলৈ ফোন কৰিলে লগৰ এজনী আৰু তেওঁ ৰুটি খাই যাম বুলি কৈছে হেয়া হুকা ৰুটি দুটা বনাই দিছো লগতে এটা অমলেট কৰি দিছো আৰু কালিয়ে অলপমান দালি আছে তেনেকৈ আচাৰ জাম দি পানি দি দিম আৰু খাবলৈ আজৰি হ'লিব আৰু মই আৰু পোৱালিলৈ কি কত যোগাৰ কৰিবলৈ আছে আৰু পিছৰখিনি দেখুৱাই যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদি ভিডিঅ' কিমান ব্যস্ত ফোনত কথা পাতি বুলি খাব সময়তো শান্তি নাইকিয়া হয় ন ৰাতিপুৱাৰ পৰা ওলালে জানেনে খৰৰ খেদা কৰিলে মোক এতিয়া একদম 11:30 বাজিলে ইমান দেৰি ৰৈ আছো এতিয়া এয়া লগৰজন আহিছে ইয়া গাড়ী ৰৈ আছে আৰু এনোক যাবগেতে শান্তি আৰু এফালে ভাত খাবৰ কাৰণে এটা চাটনি বনাম দেই এইটো কাচকলৰ বাকলি হয় বুট দালি নহৰু আদা আৰু জলকীয়া লৈছো এইখিনি কাচকলৰ বাকলিখিনি বইল কৰি ল'ব লাগিব কেৰাহী দি দিছো এটা বইল কৰি লওঁ তাৰ পিছত দেখুৱাই আছো আৰু আপোনালোকে চাই থাকিব শেষলৈকে হেল্ল' ফ্ৰেণ্ডছ বাদাম খাই ভাল পায় নাই বাৰু মই কিন্তু বাদাম খাই খুবেই ভাল পাওঁ এইকেইটা বাদাম আগৰ আনি থোৱা আছিল আৰু এইখিনি কালি আনিছিলে ইয়াৰ কেইটামানো মিক্স কৰি লওঁ এতিয়া বাদাম ভাজি পিনি চাহ একাপ খাব লাগিব আৰু বাকিখিনি ভৰাই থৈ লওঁ আৰু বাদাম ভাজি মানে ভাতৰ লগত খাইও ভাল লাগে চাহৰ লগত খাইও ভাল লাগে যিকোনো ৰেচিপি বনাওঁতে দিবলৈও সুবিধা হয় গতিকে মই বাদামটো মানে ভাজিলো এতিয়া চাহো বনাই হৈ গ'ল এতিয়া চাহ একাপ খাই লওঁ আৰু এইফালে ঢোলৰ মাত শুনিছে নি বাৰু অকণকে আহিছে ঢোলৰ মাত শুনিব পাৰে কাৰণ আমাৰ ফ্ৰণ্টতে আছে এলপি স্কুলখন তাতেই মানে ল'ৰাবোৰে কিবা ঢোল প্ৰেক্টিচ কৰি আছে কিবা প্ৰগ্ৰেম আছে নেকি সিহঁতৰ মানে ঢোলৰ মাতটো শুনিলে ভালো লাগে বতৰত বজাইছে তথাপিও কিবা এটা ভাল লাগিছে শুনি পিনি চাহ খাই লওঁ তেনেহ'লে লাল চাহ কাপ খাই ভাগৰটো মাৰি লওঁ কাটা বিস্কুট লৈছোঁ লগতে অকণমান মেৰিগ'ল্ড বিস্কুটো লৈছোঁ আৰু জাম লগাই লৈছোঁ ভাতটো দেৰিকৈ খাম যিহেতু খাই লওঁ আকৌ এবাৰ আৰু আনফালে মোৰ কাচকলৰ বাকলিখিনি বইল হৈ গ'ল এতিয়া মিক্সি জাৰত পিচি ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু খাবলৈ বহুতেই বেছি ভাল লাগিব লগতে লৈছিলোঁ বুট দালি কেইটামান এইখিনি গোটেইখিনি মিক্স কৰি দি দিছোঁ এতিয়া ধুনীয়াকৈ এতিয়া পেষ্টটো বনাই ল'ম তাৰ লগতে আৰু কিবা কিবি মিক্স কৰিব লাগিব সেইখিনি দেখুৱাইছে আপোনালোকে চাই থাকক ইয়াৰ জোখ অনুসৰি নিমখ দি দিছোঁ লগতে কোলা জিৰা কেইটামান দিছোঁ কোলা জিৰা দিলে খাবলৈ বহুতেই বেছি টেষ্টি হয় আপোনালোকে দি খাইছে নাই বাৰু দি খাই চাবচোন মই কিন্তু বহুত ভাল পাওঁ এনেকৈ ধুনীয়াকৈ পেষ্টটো কৰি লওঁ তাৰপিছত অকণমান নেমু চেপি দিম ৰেডি হৈ যাব আমাৰ খাই বৈ আজৰি হৈ এফালে স্কুটি লৈ এফালে পৰা আহিলোগে আৰু যোৱাটো দেখুৱাবলৈ সময়ে নহ'লে মানে বহুত হেৰি এতিয়া ঘূৰি আহিলোঁ ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ এইটো স্নেপ এটা লওঁ আহিলোঁ আহি মেলি এতিয়া আৰু কি ক'ত কৰিম অকণমান দেখুৱাম আৰু এতিয়া বাজিলে 4:30 গতিকেলৈ পটাপট গ'লোঁ আৰু খাই বৈ আজৰি কৰি গৰু আহিব হ'ল ঘৰত মানুহ নাই মানে মাও নাই মিষ্টাৰো নাই গতিকে মই গৰুকেইটা বান্ধিবতো লাগিবই আৰু গতিকেলৈ সোনকালে উপস্থিত বল গোহালি বল বল যা বান্ধি লওঁগে বল পোৱালি বল একদম যিটো কাম বেয়া পাওঁ সেইটো কাম যা বান্ধি লওঁগে গৰু আৰু এইফালে একদম চোতাল মানে আমাৰ বেয়া হৈ গ'ল পকা চোতাল আছিলে এইবোৰ অৱস্থা দিছে বানপানী হ'ল গোটেই বানপানী হ'লত মানে গোটেই পকা চোতাল ভাগি গ'ল এইটো মাটি উঠাই দিছে এতিয়া বন গজি গ'ল বনাব লাগিব আৰু এইফালে লাহে লাহে কালি এইফালে বনাইছে অকণমান
এইফালে মানে মই একাপ চাহ খাম গাখীৰ আৰু গাখীৰৰ চাহ খোৱা লগে লগে মানে কি কৈছে এইখিনি হেৰি সৰখিনি কাঢ়ি থৈ লওঁ এইখিনি গাখীৰৰ সৰবোৰ কাঢ়ি থৈ লওঁ মানে গাখীৰৰ সৰবোৰ কেলৈ কাঢ়িছোঁ মানে ঘিউ বনাওঁ মই ঘৰতে বনোৱা গাখীৰৰ ফ্ৰেছ ঘিউটো আৰু তেনেকুৱা ধুনীয়া এটা গোন্ধ আহে আৰু গাখীৰখিনি নষ্ট নহয় তেতিয়া আৰু বেছিদিন গাখীৰ নিদিয়ে ঘিউ কিনি খোৱাত কিমান হেৰি কষ্টি হয় গতিকে ঘৰৰ গাখীৰ ঘিউখিনি মই প্ৰায়ে বনাওঁ আৰু সেইকাৰণে এতিয়া গাখীৰৰ চাহখিনি মই কাঢ়ি থৈ দিছোঁ তাৰপিছতে একাপ ধুনীয়া চাহ খাই লওঁ তাৰপিছতে ব্লগটো সামৰি দিম বুলি ভাবিছোঁ নহ'লে বহুত দীঘলীয়া হ'লে আপোনালোকে চায়ো আমনি পায় নহয় জানো গতিকেলৈ এইখিনি কৰি লওঁ আৰু ফাইনেলি চাহকাপ বাকি ল'লোঁ এতিয়া ধুনীয়াকৈ খাই লওঁ চাহকাপ আধা লৈছোঁ কাপটো ডাঙৰ বাৰু আধা কাপ লৈছোঁ খাই লওঁ এফালে লৈছোঁ বেচনৰ বৰফি মই খাই খুবেই ভাল পাওঁ বেচন বৰফিটো ৰাতিপুৱাৰ পৰা আপোনাক কি কৰিলোঁ মই গোটেইখিনি দেখুৱালোঁ আপোনালোকক আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰিব আৰু যিসকলে প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বেল বটনটো প্ৰেছ কৰিলে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনত প্ৰথমে পাই যাব আৰু বহুতে ছাবস্ক্ৰাইব কৰিব নাজানে কেতিয়াবা মোক লগ পাই কোনো মানুহে কয় যে ভিডিঅ' চাওঁ কিন্তু ছাবস্ক্ৰাইব নাই কৰা নকৰে নাজানে আচলতে ভিডিঅ'ৰ তলত যিটো ৰঙা আখৰে ছাবস্ক্ৰাইব বুলি লিখা থাকে সেই আখৰটো আপোনালোকে টিপি দিব তাৰপিছত নেক্সট টাইম আকৌ এটা টিলিঙা দেখো সেই টিলিঙাটো আকৌ এবাৰ টিপি দিব তেতিয়া অল হৈ যাব তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সদায় পাই থাকিব মই যেতিয়া ভিডিঅ' আপলোড দিওঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ সদায় এইধৰণে আপোনালোকে মৰম দি আহিব সঁহাৰি জনাই আহিব আৰু তেতিয়া মই ভিডিঅ'বোৰ বনোৱাত সাহস পাওঁ আৰু যিসকলে প্ৰথমৰ পৰা মোৰ ভিডিঅ' চাইছে তেওঁলোকক মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ আৰু মৰম জনাইছোঁ যাচিছোঁ ঠিক আছে মই কেতিয়া আপোনালোকৰ পৰা আজি বিদায় ল'ব লাগিব বহুত দীঘল হ'লে আপোনালোকে ভিডিঅ'বোৰ চাই আমনি পায় গতিকে লৈ যিখিনি দেখুৱালোঁ পাৰিলোঁ সেইখিনিকে দেখুৱালোঁ আৰু তেনেহ'লে বাই বাই আপোনালোক সকলো সুস্থ থাকক তেতিয়ালৈকে নতুন এটা ভিডিঅ' মই পুনৰ লৈ আহিম জয় আই অসম